বন্ধুসকল আপোনালোকৰ মাজলৈ আজি মই দুজন বিশেষ হেণ্ডিক্যাপ ব্যক্তিক আপোনালোকৰ কাষলৈ লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সঁহাৰি দিব বুলি। ভূপেন হাজৰিকাই কৈছে যে মানুহে মানুহৰ কাৰণে, গতিকে ময়ো মানুহে মানুহক অলপ সহায় কৰি দিওঁ বুলি ওলাই আহিছোঁ। ইহঁতৰ ঘৰত আছে এজন হেণ্ডিক্যাপ ল'ৰা, গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল নমস্কাৰ, মই ৰত্ন কছাৰী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইজন ব্যক্তি দেখিছে, এইজন ব্যক্তিৰ নাম কি নাম আপোনাৰ? চন্দন মোদী। হয়, চন্দন মোদী। চন্দন মোদী টাইৰন বাগিচাৰ এলেকাৰ তেওঁৰ চাহ বাগানীয়া লোক হয়। তেওঁলোকৰ ঘৰত এজন ল'ৰা আছে, শাৰীৰিকভাৱে একেবাৰে অক্ষম, আৰু তেওঁলোকৰ মানে কি হৈছে, চৰকাৰী সা সুবিধা আজিলৈকে এটাও মানে অনুদান পোৱা নাই। এওঁ প্ৰায় মোৰ দোকানত যায়, আজি কেইবা বছৰ ধৰি জেৰক্স কৰি আছে, ফটো বনাই আছে, কাগজবোৰ আপোনাৰ দিয়ে আছে। আৰু আমি এইজন ব্যক্তি হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ চৰাইপানী পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ হয়। তেওঁলোকে বহুতখিনি কষ্টৰ মাজেৰে দিন পাৰ কৰিছে। মই দেখুৱাইছোঁ, এইজন হয় একেবাৰে শাৰীৰিকভাৱে অক্ষম ব্যক্তি। আৰু তেওঁলোকৰ দুইজনেৰে বাগানত কাম আছে নহয় জানো? তেওঁলোকৰ দুইজনে বাগানত কাম আছে। বিশেষকৈ আজিলৈকে তেওঁলোকে চৰকাৰীভাৱে একো এটা মানে সা সুবিধা পোৱা নাই। আৰু চৰকাৰী এনেকৈ বহুত আঁচনি আছে, কিন্তু আঁচনি থাকিলেই নহ'ব। আঁচনিৰ নামত আচলতে চৰকাৰে প্ৰবঞ্চনা কৰি আহিছে। আমাৰ বহুতো জনপ্ৰতিনিধি আছে, তেওঁলোকে হয়তো ভিডিঅ'টো চোৱাৰ পিছত অলপ হ'লেও সহায়ৰ কাৰণে আগবাঢ়ি আহিব। তেওঁলোকে এখন চৰকাৰৰ ফালৰ পৰা এখন হুইল চেয়াৰো পোৱা নাই। এইখন তেওঁলোকে ক'ৰ পৰা আনিছে ক'লে? নিজে বিচাৰি আনিছে বুলি কৈছে। ক'ৰ পৰা আনিলে এইখন? যোৰহাট প্ৰেৰণাৰ পৰা আনিছে। গতিকে এইটো এটা দুখ লগা কথা। আৰু চাৰ্টিফিকেট এখনো আছে তেওঁলোকৰ, এইখন হেণ্ডিকেপৰ এইখন চাওক। একেবাৰে 100% মানে শাৰীৰিকভাৱে অক্ষম ব্যক্তি। কেইবছৰ হৈছে ল'ৰাজনৰ? 9 বছৰ হৈছে ন? জন্মৰ পৰা হয়। আচলতে বেয়াও লাগিছে, এনেকুৱা এটা কাৰো আচলতে নহওক, কিন্তু চৰকাৰীভাৱে বহুতখিনি সা সুবিধাও নথকাও নহয়। আজি সোণোৱাল চৰকাৰ বা 15 বছৰ তনুগৈ শাসন কৰি যোৱাৰ সময়ত বহুতখিনি আঁচনি মিলি আছে তেওঁলোকে হেণ্ডিকেপ এনেকুৱা ব্যক্তিৰ কাৰণে। কিন্তু আঁচনি থাকিলেই নহ'ব, যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে ওলাই সেই কামবোৰ আচলতে কৰা নাই। হয়, গতিকে এইটো এটা দুখ লগা কথা। হয়, তেওঁলোকে যিসকল দায়িত্বত আছে, তেওঁলোকে দায়িত্বত থকা হ'লে অকণমান হ'লেও সহায় সহযোগ কৰি দিব বুলি আশা কৰিছোঁ। আৰু বন্ধুসকল, আজি মোৰ ভিডিঅ'টো বনোৱাৰ মূল এটাই উদ্দেশ্য হৈছে, মই অন্য ক'লেও ভিডিঅ' বনাবলৈ যাম বুলি এনেকৈ ভাল ঠাই বুলি এনেকুৱা নহয়। তেওঁলোকক অলপমান সহায় কৰি দিওঁ বুলি ওলাই আহিলোঁ। আচলতে বেয়া লাগিছে, আজি কমেও 3-4 বছৰমান তেওঁলোকে, মই ক'লোৱেই আগতে যে জেৰক্স কৰি আছে, দোকানত ফটো বনাই আছে, কাগজ আপোনাৰ আজি আহিলে এজন ব্যক্তি আৰু কালিলৈ অন্য দিনাখন এজন ব্যক্তি আহিছে। চবেই মুঠতে কাগজহে খুজি আছে, কিন্তু কাম হ'লে আজিলৈকে মানে তেনেকৈ কোনেও কৰি দিয়া নাই। আৰু কিবা এটা কওক, মানে যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ কাৰণে কিবা এটা কৰি দিয়ক, যাতে ল'ৰাজনে এককালীন সাহাৰ্য নতুবা চৰকাৰীভাৱে কিবা এটা সাহাৰ্য দিবৰ কাৰণে জনাই দিয়ক ছাৰ। কিবা এটা যে জনপ্ৰতিনিধি কোন আছে, হয় হয়, চিকিৎসা নহ'লেও বা এককালীন সাহাৰ্য কিবা এটা দিবলৈ অনুৰোধ কৰিছোঁ। এনেকুৱা ধৰণৰ বহুতখিনি আঁচনি আহিয়ে থাকে, আৰু গাঁৱৰ লোক বা বাগানীয়া লোক এনেকুৱা ধৰণৰ কথা নহয়। হয় বন্ধুসকল, ইয়াৰ পিছতে আমি অন্যজন হেণ্ডিকেপ ল'ৰাৰ ওচৰলৈ আহিছোঁ, আৰু ইহঁতৰ লগত আমি কথা পাতিম। ব'লক চাওঁ। বন্ধুসকল, মই আৰু এজনৰ ওচৰত আহিছোঁ, আমি কথা পাতিম ৰ'ব। 1 নং বিধানসভা সমষ্টিৰ চৰাইপানী পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ অন্য এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি। কি নাম আছিলে? হয়, আৰু দেউতাকৰ নামটো? হয়, নাজিৰ আলী।
তো বন্ধুসকল চন্দন মোদীৰ নিচিনাকৈ নাজিৰ আলী তেওঁৰ পুত্ৰ তেওঁ আজি কেইবছৰ হৈছে হয় 20 বছৰ বুলি কৈছে বাৰু যিয়ে নহওক এজনৰ 20 বছৰ বয়স হৈছে আৰু 20 বছৰ বয়সলৈকে তেওঁ কি হৈছে যে চৰকাৰ সদায় আহিয়ে আছে আৰু গৈয়ে আছে আৰু আঁচনি আহিয়ে আছে কিন্তু আঁচনিৰ নামত প্ৰবঞ্চনা মানে কৰি আহিছে গতিকে জনপ্ৰতিনিধিসকলে অকণমান হ'লেও চকু কাণ দিয়ক যে চাওক এইজনো এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি হয় তেওঁলোকেও মই ক'লোঁ যে মোৰ দোকান আছে সৰুকৈ জেৰক্স দোকান এখন আছে তেওঁলোকে আজি বছৰ ধৰি মই এদিন দুদিন বুলি নকওঁ প্ৰত্যেকজনে সিহঁতৰ কিবা নহয় কিবা এটা আঁচনিৰ কাৰণে তেওঁলোকে জেৰক্স কৰিবলৈ গৈয়ে থাকে আৰু জেৰক্সৰ নামত কি হয় জেৰক্স কৰিবলৈ যাওঁতে কমেও 100-150 টকা মিনিমাম সিহঁতৰ কাগজ পত্ৰবোৰ বহুত ইটো দিবলগীয়া হয় ফটো বনাবলগীয়া হয় কমেও 150 টকা মানে 100-150 টকা খৰচ হৈ যায় গতিকে বছৰটোত 5-6 বাৰমান সিহঁতে জেৰক্সৰ দোকানত গৈ কাগজ জেৰক্স আৰু ফটো বনাই থাকে আৰু বাকী মানে তিতাবৰ বা পঞ্চায়ত এনেকৈ অহা যোৱা কৰাখিনি খৰচ নধৰোৱে গতিকে তেওঁলোকেও আজি অতদিনীয়া চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে মই ক'লোৱে যে আজি কোনো ভাল মানে ক'ৰবাত ভিডিঅ' বা বনাবলৈ বা কিবা এণ্টাৰটেইন কৰিবলৈ যোৱা নাই আজি বিশেষকৈ মই ওলাই আহিলোঁ তেওঁলোকৰ কিবা এটা সৰুকৈ উপকাৰ হওক বুলি বহুত দিনৰ পৰা দেখি আহিছোঁ আচলতে মোৰো বেয়া লাগিছে তেওঁলোকে কোৱা শুনি আছোঁ যে আজি অতদিনে একো এটা সাহায্য পোৱা নাই গতিকে 1 নং বিধানসভা সমষ্টিৰ বিধায়কে হওক বা পঞ্চায়তৰ মেম্বাৰ ছেক্ৰেটাৰী বা BLO যোনেই নহওক বা ছেক্ৰেটাৰী প্ৰেছিডেণ্ট যোনেই নহওক তেওঁলোকে যদি ভিডিঅ'টো চাই আছে কিবা এটা সহায় কৰি দিব বুলি আশা কৰিছোঁ চিকিৎসা ক্ষেত্ৰতে হওক বা এককালীন কিবা সাহায্য এটাই আপোনালোকে ধৰি দিব আৰু বন্ধুসকল আপোনালোকে আশা কৰিছোঁ আপোনালোকক নিশ্চয় আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত ওপৰৰ মানুহে পোৱাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কেইজন আছে আপোনালোকৰ ঘৰত মানুহ হয় 6জন আৰু কামলৈ যাবলগীয়া হয় চাগে নহয় জানো কোনে চোৱা চিতা কৰে এজনক হয় মানে দিনটো লাগি থাকিবলগীয়া হয় নহয় জানো চব চাবলগীয়া হয় বাৰু সেইটো ঈশ্বৰে যাক যেনেকৈ দিছে এইটো মই ক'বলৈ নাযাওঁ কিন্তু ধৰক চৰকাৰে বহুতখিনি আঁচনি উলিয়াই থাকে বিকলাংগসকলৰ প্ৰতি বা তেনেধৰণৰ বিধৱাসকলৰ প্ৰতি বহুতখিনি আঁচনি আহিয়ে আছে চৰকাৰে দিয়ে আছে চৰকাৰে ছাৰ্ভে কৰিয়ে থাকে কিন্তু ছাৰ্ভে ৰিপৰ্টবোৰ মানে প্ৰতিনিধিসকলে কি কৰে নাজানো গতিকে ভাল ভাবি তেওঁলোকক কিবা এটা সাহায্য পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো ওপৰলৈ শ্বেয়াৰ কৰি দিব আৰু কোনোবা জনপ্ৰতিনিধি যদি আছে তেতিয়াহ'লে আগবাঢ়ি অকণমান এটা সহায় কৰি দিব আৰু কোনেও মোক ভুলভাৱে নল'ব আচলতে দেখি থাকি বেয়া লগাৰ কাৰণে সিহঁতৰ মাজলৈ মই ওলাই আহিলোঁ সদায় অন্য ভিডিঅ' দিওঁ কিন্তু আজি মানুহৰ বাবে বুলি কোৱাৰ কাৰণে মই মানে কি হ'ল অলপ সহায় কৰি দিওঁ বুলি ওলাই আহিছোঁ গতিকে এওঁলোক বেছিকৈ লিখা পঢ়া ব্যক্তিও নহয় গতিকে দুই এটা কথা ক'বলৈ হয়তো ক'ৰবাত নাজানিব পাৰে গতিকে আপোনালোকে যদি আগবাঢ়ি আহি অকণমান সহায় কৰি দিয়ে কথা বতৰা পাতি দিয়ে তেতিয়াহ'লে বহুতখিনি উপকাৰ হ'ব ত' বন্ধুসকল আজিলৈ মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ আপোনালোকে যদিহে ভাল পাইছে আৰু চাই আৰু ইয়াত ভাল পাবলগীয়া বেয়া পাবলগীয়া নাই ভিডিঅ'টো গতিকে এজন শাৰীৰিকভাৱে অক্ষম দেখিছেই কিমানখিনি অসুবিধা হয় গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ওপৰৰ মানুহে পায় আৰু ওপৰৰ মানুহে আহি যাতে কিবা এটা সহায় কৰি দিয়ে বুলি মই আশা কৰিছোঁ ধন্যবাদ